আৰু যেটো কাউন্সিল হয় এটো এটা ট্ৰেডিশনালি বিভিন্ন ইয়াত নিয়ম নীতিবিলাক চলি আছিলে আৰু আমাৰ সমাজবিলাকত গাঁওবুঢ়াৰ এটা সুকীয়া এটা স্থান আছে। আমাৰ এডমিনিষ্ট্ৰেশ্যনটো লাষ্ট সাৰ্কেল অফিচলৈ আহে আৰু সাৰ্কেল অফিচৰ তলৰটো হৈছে আমাৰ গাঁওবুঢ়া। এতিয়া গাঁৱত বিভিন্ন প্ৰব্লেমবিলাক হয়, সমস্যাবিলাক হয়, ইলেকশ্যনে হওক কিবা এটা সামাজিক অঘটনে হওক, সব গাঁওবুঢ়াক লাগে। সেই গাঁওবুঢ়াসকলক আমি অলপ এম্পাৱাৰ্ড কৰিব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি ইয়াত মোবাইল দিছোঁ। এতিয়া মোবাইল দিয়াৰ মূল কাৰণটো হৈছে গাঁওবুঢ়াসকলে যাতে সাৰ্কেল অফিচ আৰু বাকী যেটো আমাৰ বিষয়া আছে তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব পাৰে। গাঁৱত কিছুমান সমস্যা হয় আৰু বিশেষভাৱে এতিয়া কি হৈছে আমাৰ অঞ্চলত অৰ্থনীতিৰ সমস্যাৰ কাৰণে বহুত ল'ৰা ছোৱালী বাহিৰলৈ যায়, যিসকলে কেতিয়াবা ট্ৰাফিকিঙৰ ভিক্টিম হয়, যিসকলে কেতিয়াবা বিভিন্ন চক্ৰৰ ইয়াত মানে পৰে, পাক চক্ৰত পৰি পেলাই কিছুমান মৃত্যুবৰণ কৰিব লগা হয়, কিছুমান সমস্যাত পৰে। আমি এতিয়া গোটেই প্ৰত্যেকটো গাঁৱত আমাৰ পৰা কিমান ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ আছে, কিমান ল'ৰা ছোৱালী চাকৰি কৰিবলৈ আছে, কিমান ল'ৰা ছোৱালী বিভিন্ন ইণ্ডাষ্ট্ৰীত কাম কৰি আছে, কিমান বয়সৰ, তেখেতসকলৰ ৰেকৰ্ড ওলাব বিচাৰিছোঁ আৰু গাঁওবুঢ়াক আমি ফ্ৰী ৰিচাৰ্জ কৰি দিম আৰু অলপ চলপ আৰ্থিক তেখেতসকলক আমি ছাপোৰ্ট কৰিম আৰু এসপ্তাহ তাহাঁতে তেখেতসকলে এবাৰ সেই ব্যক্তিবিলাকক ফোন কৰিব যে ভালে আছেনে, কিবা সমস্যা আছেনে, এইবিলাক মানে সমাজ কৰি আৰু আমি গভৰ্ণমেণ্টে এইটো ৰিভিউ কৰি থাকিম। আমাৰ অঞ্চলত পিছ পৰি আছে, বিভিন্ন সময়ত আজি উগ্ৰপন্থী সমস্যা, বিভিন্ন উন্নয়নবিলাক মানে স্থবিৰ হৈ গৈছিলে। এতিয়া এইখিনি ঠিক হোৱালৈকে, বেলেঞ্চ হোৱালৈকে আৰু অলপ সময় লাগিব। এইখিনি সময়ত সমাজক আমি এটা ভাল কেয়াৰ ল'ব লাগিব আৰু সেইকাৰণে এই আঁচনিটো আমি লৈছোঁ। গাঁওবুঢ়াসকলক আমি মোবাইল বিতৰণ কৰা হোৱাৰ পিছতে তেখেতসকলে যিবিলাক চিম ল'ব, এই চিম নাম্বাৰবিলাক আমি কালেক্ট কৰি তাতে ৰিচাৰ্জ কৰি দিয়া হ'ব। আৰু বিশেষকৈ বিদেশী অঞ্চলত এখন বাইক আপুনি বন্ধ কৰিব বুলি KTM বাইক যিটো আছে আমি বহুত দুই বছৰমানৰ পৰা পাই আছোঁ। মেক্সিমাম যিটো মৃত্যু হৈছে ল'ৰাবিলাক KTM বাইকেদি হৈছে। আজি কিছুমান এনফিল্ড চলোৱা দেখিবলৈ পাওঁ, তেখেতসকলেতো ঠিকে নিজৰ মানে এটা ডেষ্টিনেশ্যনলৈ গুচি যায়, গ্ৰুপে আমি দেখিবলৈ পাওঁ। কিন্তু KTM বাইকত যিবিলাক ল'ৰা অলপ মানে মদ চদ খাই কিবা খাই বাইকবিলাক চলায় আৰু নিজেও মৰি যায়, বেলেগকো মাৰি দিয়ে আৰু নিজেও মানে মদ খাই মৰাৰ ফলত মানে কি হৈছে, ঘৰখন পৰিয়ালখন আজি বহুত সমস্যাত পৰিব লগা হৈছে। তো সেইকাৰণে মই প্ৰথমতে আহ্বান কৰোঁ, যিসকলে এই বাইকটো চলায় তেখেতসকলে ভালকৈ চলাওক আৰু আমাৰ অঞ্চলত বহুত যিখিনি ৰিপৰ্ট হৈ আছে, মেক্সিমাম এক্সিডেণ্ট এই টিনেজ কম বয়সৰ ল'ৰা ছোৱালী সেই KTM বাইকৰ দ্বাৰা দি মৰি আছে, মানে এক্সিডেণ্ট হৈ জীৱন মানে গৈ আছে। সেইকাৰণে মই আহ্বান কৰিছোঁ বাইকটো ভালকৈ চলাওক আৰু নহ'লে মই এইটো কথা ঠিক কৰি